Hey guys, come back my YouTube channel. Good morning. কি খবৰ সকলোৰে নিশ্চয় ভাল ঘৰৰ পৰা বিয়া খাই আহিছোঁ আৰু ভিডিঅ' দিয়া নাই বহুত দিন হৈ গ'ল ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আমাৰ ব্ৰহ্মপুৰত নতুনকৈ ষ্টেডিয়াম এটা উদ্বোধনী কৰা হ'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মামা আহিব তাতে যাম স্কুলৰ পৰা হোষ্টেলৰ পৰা পাৰ্মিশ্যন লৈ যাব লাগিব বাইদেউৰ পৰা পাৰ্মিশ্যন লৈ যাব লাগিব হেঁচা বস্তু মানাব বহুত তাত যাম আপোনালোকে দেখাম আৰু আমাৰ স্কুলত আজি দুখন তিনিখন প্ৰগ্ৰাম হ'ব সেইটো অলপ দেখাম দেখাই কিনে তাৰপিছত তাত যাম আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই যাব ভাল পাব তো গাইজ আহিলোঁ স্কুল আৰু এতিয়া বৰ্তমান মিটিং চলি আছে আৰু ইয়াৰ পিছত বাৰ্থডে পাৰ্টি আহিব তাৰপিছত কেক কাটাব আৰু চব হৈ যোৱাৰ পিছত আজি খানা আছে খানাটো হৈ যোৱাৰ পিছত তাৰপিছত হিমন্ত বিশ্ব শৰ্মা মামা আহিব তাত যাম আজি নতুনকৈ উদ্বোধনী কৰা হ'ব ষ্টেডিয়ামখন তাত চাব যাম আপোনালোকক দেখাম আৰু গাইজ হৈ গ'ল মিটিং আৰু এতিয়া আমাৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেউকে এখন ফুলাম গামোচাৰে আদৰণি জনালে আৰু আমাক এটা গামোচা আৰু কম্বল আৰু লাঞ্চ পেকেট চবকে দিছে আৰু গাইজ চব দি হৈ গ'ল আৰু এতিয়া সকলোৱে ফটো মাৰি আছে আৰু গাইজ মিটিং শেষ হ'ল আৰু এতিয়া বাৰ্থডে পাৰ্টি বাৰ্থডে কেক কাটি আছে ইয়াৰ পিছত খানা হ'ব খানা হোৱাৰ পিছত তাতে যাম আৰু গাইজ এয়া আমাৰ বাইদেউ দীপশিখা বৰা বাইদেউ আৰু গাছ খাই ল'লোঁ ধুনীয়াকৈ কেক খালোঁ ভাত খালোঁ আৰু এতিয়া যাবলৈ ওলালোঁ আৰু এয়া ফিল্ডত চাব পাৰিছে ইমান গাড়ী যাম এতিয়া আপোনালোক দেখাম গাছ ভিডিঅ'টো চাই যাব গোটেইখিনি আৰু গাছ ওলালোঁ ৰাস্তাত আৰু এয়া চাব পাৰিছে পুৰা গাড়ীত জাম লাগিছে এয়া ৰাস্তাত মানুহ গাড়ী একদম আৰু গাছ গৈ আছোঁ এতিয়া খোজকাঢ়ি যাব লাগিব মানে অলপমান মানুহ চাওক কিমান ওলাইছে সব মানুহ তাতে গৈ আছে যাবলৈ মামাক আৰু গাইজ পালোঁ আহি আৰু এয়া পেণ্ডেল লাহে লাহে ভিতৰলৈ সোমাই যাম আপোনালোকে দেখাম চাই থাকক আৰু গাছ এতিয়া সোমাই আছোঁ একদম পুৰা ফুল চিকিউৰিটি একদম ভালকৈ চাই কিনে সোমাব দিয়ে ভিতৰত এয়া পেণ্ডেল ভিতৰত সোমাই আছোঁ আৰু গাছ সোমাই আহিলোঁ ভিতৰলৈ চাওক ইমান ধুনীয়াকৈ বনাইছে বা চাই কিনে কিবা এটা ভাল লাগিছে বহুত ভাল লাগিব আহিব হিমন্ত মামা চাব আপোনালোকে মই দেখাম চাম আৰু গাইজ আহিলে হিমন্ত মামা এয়া মামাই এতিয়া ভাষণ দি আছে
মানুহ চাওক কিমান হৈছে ইমান মানুহ হ'ব বুলি ভবাই নাছিলোঁ মানুহ ইমান ডাঙৰ পেণ্ডেল বনাইছে মামাই ভাষণ দি আছে চাহ বাগিচা আছে আমলখি টি ষ্টেট ৰঙামাটি ননৈ উদমাৰী কণ্ডলী জীয়াজুৰি খগুনবাৰী চহানলা এই গোটেইকেইটা আমাৰ বাগিচাতে আমি জগন্নাথ মন্দিৰ একোটা বনাব খুজিছোঁ আৰু গাইজ চলি আছে সেইফালে মিটিং আৰু এইফালে ষ্টেডিয়ামলৈ আহিছোঁ চাবলৈ কি কি খেলৰ ব্যৱস্থা কৰা আছে এতিয়া চাম আপোনালোকক দেখাম চাই থাকিব আৰু গাইজ মিটিং শেষ হ'ল আৰু এতিয়া মামা ওলাই আছে সেয়া চাব পাৰিছে আপোনালোকে গাড়ীত আৰু গাইজ এতিয়া মামা গৈ আছে আৰু মামাক বহুত বহুত ধন্যবাদ দিলোঁ ইয়াত ব্ৰহ্মপুৰত এটা ষ্টেডিয়ামৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আৰু আমাৰ ইয়াত আহিছে ব্ৰহ্মপুৰত বহুত ভাল লাগিছে আৰু আশা ৰাখিছোঁ মামা আকৌ আহিব মনটো বহুত ভাল লাগিছে গাইজ আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে सरकार रुको ही